Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আৰু আজি ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ। বেলিটো ওলাইছে আৰু এইফালে কুঁৱলী অলপ পৰি আছে। ঠিক আছে, ভিডিঅ'টো চাই থাকিব সকলোৱে। আৰু এতিয়া মই বাহিৰৰ পৰা আহিছোঁ আৰু বহি লৈছোঁ। সেইফালে জুইকুৰা জ্বলাই গৰম পানী কৰি লৈছোঁ আৰু এতিয়া মই কিবা এটা খাই লওঁ আৰু নহ'লে ৰাতিপুৱা কিবা এটা খাই ল'লে ভাল লাগে পেটটো। আৰু এইফালে লৈছোঁ গৰম পানী আৰু এইফালে বুট আৰু এইফালে ব্ৰেড। ঠিক আছে, তেতিয়াহ'লে খাই লওঁ, চাই থাকক, আকৌ লগ পাই আছোঁ। চাহ তাহ খাই ল'লোঁ। চাহ তাহ খাই মেলি এইফালে বাৰীত কিছুমান লাহ ছিঙি লওঁ বুলি ভাবিলোঁ। তেতিয়াহ'লে ছিঙি লওঁ। আৰু এইফালে মই লাই শাক ছিঙি আছোঁ আৰু ৰাতিপুৱা টাইমত ইমানেই হাঁহৰ মাত শুনিব লগা হয়। আৰু এতিয়া পূৰা মোৰ ভিডিঅ'টো হাঁহৰ মাত আহি আছে, কৰি আছোঁ, কিন্তু ভিডিঅ' হাঁহৰ মাতেই বেছিকৈ আহিছে, বেয়া চেয়া নাপাব। ফ্ৰেণ্ডছ, আৰু ভিডিঅ'টো কৰিবলৈ টাইম এতিয়াহে পাইছোঁ। ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, কিন্তু ভালদৰে একো কামৰ পৰা দেখাবলৈ নোৱাৰিলোঁ আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো বনাওঁ। ৰাতিপুৱাটো ভিডিঅ'টো কৰা নহ'লেই আৰু এজনী বোৱাৰীৰ ঘৰখনত কিমান কি কাম থাকে আপোনালোক সকলোৱে জানে, সকলোৰে লগতে হয় এনেকুৱা। আৰু কেতিয়াবা ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰোঁ বুলিও কৰিব নোৱাৰোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো এতিয়াই বনাই দিওঁ। আৰু মায়ে কৈ আছিল দেওবাৰ দিন এটাত ল'ৰা তিনিজনক মাতি আনি পায়স অকণমান বনাই খুৱাবলৈ। ভাবিলোঁ আজি দেওবাৰ ল'ৰা তিনিজনক লগতে পাম। ভতিজাজনক ক'লোঁ লগৰ তিনিজনক মাতিবলৈ আৰু সি মাতিলে আৰু এতিয়া সিহঁত আহিবই হ'ল। আগবেলাতে কৰিম বুলি কৈছিলোঁ কামটো, কিন্তু আগবেলা কৰিব নোৱাৰিলোঁ। সিহঁতৰ খেল এখন আছিলে, খেলখন শেষ কৰিহে আহিছে, গা ধুই আহিব চাগে। মই এইফালে বনাবলৈ লৈছোঁ। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব সকলোকে। এইফালে চাউল আৰু গাখীৰ এইফালে পায়স বনাই আছোঁ আৰু এইফালে লৈছোঁ পায়সত দিবলৈ ডাব নাৰিকল আৰু কিচমিচ। আৰু ইয়াত এতিয়ালৈকে চেনি দিয়া নাই, দিম আৰু অকণমান উতলি লওঁ বুলি ভাবিছোঁ। চাউলখিনি অলপ ভালকৈ সিজি লওঁ, তাৰপিছতে চেনি দিম। অকণো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু এইটো পায়সৰ ৰেচিপি বুলিয়ে ধৰিব পাৰে। ঠিক আছে, আৰু এইখিনি এইফালে উতলিছে আৰু চাউলখিনিও অলপ সিজা টাইপৰ নিচিনা হৈছে আৰু ইয়াতে মই চেনিখিনি দি দিওঁ। ঠিক আছে, আৰু ইয়াত চেনিখিনি দি লওঁ। এতিয়া মই এই কাপটোৰ জোখৰ চেনি দিম। চাউল লৈছিলোঁ 3 পোৱা, বৰা চাউলৰ আধা কেজি আৰু জহা চাউলৰ 1 পোৱা, আৰু তাৰ অনুসৰি মই ইয়াত কাপটোৰ জোখেৰে চেনিখিনি দি লওঁ। ইয়াত দিলোঁ 1 কাপ, 2 কাপ, 3 কাপ, আৰু ইয়াতে মই চেনি 3 কাপ দিছোঁ। যদি ভালদৰে মিঠা নহয় তেতিয়া আকৌ অলপ দি দিম আৰু চাই থাকিব। আৰু ইয়াতে মই কিচমিচ কেইটা আৰু ডাব নাৰিকল কেইটা দি দিছোঁ। আৰু এইটো মোৰ ফালৰ পৰা বনাইছোঁ, মোৰ ফালৰ পৰা ৰেচিপি আজি চাই থাকিব। আৰু এইফালে দেখিছেনে চাউলখিনি সিজিলেগৈ আৰু গাখীৰখিনি অলপ টাইম লাগিব শুকাবলৈ, কিন্তু বহুত দি পালোঁ গাখীৰ। ইমান ভালদৰে নাজানো বনাবলৈ। আজি কেতিয়াবা বনালে মানে লগত থাকে, মা থাকে, আৰু আজি মা নাই, মা গৈছে ঢেকীয়াখোৱা নামঘৰ, আৰু সেইকাৰণে গাখীৰ বেছি হ'লে কিন্তু পায়সটো খাবলৈ বহুতেই ভাল হয়। আৰু আজি এইখিনি বনাই লওঁ, কেনেকুৱা হয় জনাম বাৰু। এতিয়া এইফালে ঢাকি থৈছোঁ আৰু এইফালে গেছটো অলপ বঢ়াই দিছোঁ। তহঁতি তাত খেলি আহিছ, আকৌ ইয়াত খেলিছহি যে। আৰু এইখিনি এতিয়া আহি চাইছোহি যে
প্লেটে ঢাকি থৈ গৈছিলোঁ পায়সখিনি, কিন্তু ওপৰেদি এনেকৈ ওলাই আহিছিলে, অলপ থাকিলে ভাল গোটেইখিনি ওলাই নাহিলে। সময়ত যে পালোঁহি, বাহিৰত আহি গৈছিলোঁ মই সিহঁতক চাবলৈ। সিহঁত এতিয়া খেলি আহিও আকৌ আমাৰ ঘৰত বেডমিণ্টন খেলি আছেহি, আৰু এইখিনিও ভালকৈ সিজিছে আৰু মিঠাটো ঠিকেই হৈছে। তাৰপিছত আৰু অকণমান টাইম থ'ম, তাৰপিছত নমাই দিম আৰু সিহঁতক খাবলৈ দিম। সোনকালে যাবলৈ লাগিব, আন্ধাৰো হৈ আহিছে সেইকাৰণে। আৰু এইফালে হ'লেই এনেকৈও অকণমান গাপত থ'ম, তাৰপিছত নমাই দিম। বেছি জুই দিলেও বেয়া হ'ব, সেইকাৰণে অলপ গেছটো কমাই থৈছোঁ। আৰু এই ৰেচিপিটো বৰা আৰু জহা দুয়োটাই মিক্স কৰি বনাইছোঁ। বৰা চাউল 2 কাপ দিছোঁ, জহা চাউল 1 কাপ। বেছিকৈ অকল বৰা চাউলৰ বনালেও ভাল নালাগে খাবলৈ, আঠা হৈ যায় বহুত। আৰু জহা চাউলৰ বনালেও ভাল নালাগে, বহুত গোন্ধ এটা আহে জহা চাউলৰ গোন্ধটো, আপোনালোকেতো জানেই। আৰু বৰা চাউল মই ইয়াত 2 কাপ লৈছোঁ, জহা চাউল 1 কাপ। তেতিয়া জহা চাউলৰ গোন্ধটো অলপকৈ আহিছে। আৰু বেছি জহা দিলে মানে গোন্ধটো বহুত আহি যায়, তেতিয়া গোন্ধত ইমান খাবলৈ পৰা নাযায়। অলপকৈ গোন্ধালে মানে খাবলৈ ভাল। আৰু এই ৰেচিপিটো মই আপোনালোকলৈ আগবঢ়াম, আপোনালোকেও এবাৰ খাই চাব কেনেকুৱা লাগে। আৰু ৰেচিপিটো যদি খাই ভাল লাগে কমেণ্টত জনাব। ঠিক আছে তেতিয়াহ'লে। আৰু মই সেই ল'ৰাকেইজনক দি লওঁ, সিহঁতে খেলাৰ পৰা আহি আছে, খেলিয়ে আছে। ভোকো লাগিছে চাগে, মই ইয়াত পায়স বনাম ক'লো, খাই নাহিবও পাৰে, সেইকাৰণে সোনকালে দি লওঁ। ঠিক আছে। আৰু সিহঁতে অলপ খেলি লওঁ ক'লে, আৰু মই এইফালে ৰেডি কৰিছোঁ। এইফালে 3জন ল'ৰা হৈছিলে, কিন্তু 5জন হ'লগৈ, লগৰ আৰু 2জন আহিলে, একো নাই। ঠিক আছে তেতিয়াহ'লে সিহঁতক দি লওঁ। ৰিম্পি আমাৰ ঘৰলৈ আহিছিলে, মই তাক লগালগ কামত লগাই দিলোঁ, আৰু এতিয়া সি লাষ্ট কৰিছে। আৰু এইফালে আমাৰো ভাগ কৰি লৈছোঁ 4জন। আমি কি কৰি থাকিম এবাৰ মুনু উঠিব, সৃষ্টি উঠিব ভিডিঅ'। উঠিবি নাই? কেলে লাজ লাগে নি? এইফালে আমালৈ ভাগ কৰি ল'লোঁ, এইফালে চাহ হৈ গ'ল, আৰু সিহঁতক দি লওঁগৈ। ঠিক আছে। কেনে হৈছে কৈ দিয়া আকৌ। টেষ্টি কেনে হৈছে? ৰিম্পি মজা। ঠিক আছে তেতিয়াহ'লে খাই লওঁ আমিও। ভিডিঅ'টো আজি ইমানেই, আৰু সকলোবোৰ আহিলে, ৰিম্পিহঁতো আহিলে, খাই বৈ গ'ল সিহঁতে, আন্ধাৰো হ'ল, ময়ো কাম কাজবোৰ কৰি লওঁগৈ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আগৰ নিচিনাকৈ। আজিলৈ বাই বাই।